হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। ঘৰৰ পৰা কলেজ কিমান দূৰত তেনেহ'লে আমি গুগল মেপত যাম। এতিয়া আমি আহিলোঁ গুগল মেপত আৰু এতিয়া ক্লিক কৰিম গুগল মেপখনত আৰু ইয়াৰ পিছত আমাৰ নিজৰ লোকেশ্যন পিছত মাৰিম। এতিয়া চাৰ্চ কোকৰাঝাৰ ল কলেজ বুলি মৰাৰ পিছত এতিয়া আমি ইয়াত কিছুমান অপশ্যন আহি গৈছে। ইয়াত এতিয়া আমি চাম যে আমাৰ ঘৰৰ পৰা কোকৰাঝাৰ ল কলেজ কিমান দূৰত। তেনেহ'লে চাওক 39 মিনিট 39 মিনিট লাগিব ঘৰৰ পৰা যদি আমি বাইকেৰে যাওঁ। আৰু ইয়াত দি আছে 20 কিলোমিটাৰ, ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত এইটো কলেজ। প্ৰত্যেক দিনে ট্ৰেইনেৰে আপ ডাউন কৰিব লাগে।